যোৱাকালি খবৰ এটা পাইছিলোঁ তোমালোকৰ। হয় কি ক'বা একদম দুখৰ বিষয় মানে যোৱাকালি বনৰীয়া হাতী জাকটো আহি পানি আমাৰ ফিচাৰীত যিকেইটা মাছ জীয়াই থোৱা আছিলে গোটেই ফিচাৰী ঘোলা কৰি দিলে ন। সেয়া দেখিছে একদম মই চালৈ আহিছোঁ দে। চাৰিটামান বজাত নেকি ৰাতি তোমাৰ প্ৰথম 11টামান বজাত 11টা আকৌ 2টামান বজাত নামিলেহি 4বাৰ। হয় আকৌ যাবৰ টাইমত গা ধুই থৈ গৈছে। 4বাৰ নামি একদম পানী অৱস্থা বেয়া আৰু মাছ ধৰিছোঁ। মাছবোৰ দেখুৱাম বাৰু আপোনালোকক, তো চাই দিব ভিডিঅ'টো। ধাননিৰ একদম মাজে মাজে দেখিছে ন কিমান ধান নষ্ট কৰি দিছে। এইটোৱে এনেকৈ আহি পিজনি এইফালে নমা নাই, এই চাইডে গৈ এইফালে নামিছেগৈ। এতিয়া কি কৰিব, ধানবোৰ কেঁচাকৈ দাবলগীয়া হৈ গৈছে। এইটো কেঁচাকৈ ধান কাটি দিছে, মই দেখাই আছোঁ আপোনালোকক। কেঁচা এইবিলাক দেখিছে ন, গোটেই একদম নষ্ট কৰি এইবোৰ ধান ভালকৈ পকাই নাই। এইটো কেঁচাতে মানে কাটিবলগীয়া হৈ গৈছে এইবিলাক। তো কি কৰিব, নহ'লেতো ধান নাপাব নহয় জানো। গোটেই এইটো এৰিয়া এইটো দেখিছে একদম অৱস্থা বেয়া। নামিলে এইটো চাইডত এই দেখিছে ন, এইফালে এনেকৈ নামিলে। তো আমি মাছ ধৰি আছোঁ। এয়া দেখিছে মাছ, পুঠি মাছ আছে। আৰু এইফালে এনেকৈ আহি তো এনেকৈ নামিছে ইয়াত। এই যে পানী ঘোলা কৰি দিছে। গৰম চাহ দি দিছে। কওক এই বৰালি। गॉड भाई साहब देख लो एक बार। और अभी तो रुको, क्लाइमैक्स अभी बाकी। দেখিছে নাই, ওলাইছে ন ওলাইছ একদম বঢ়িয়া। এইটো দেখিছে মৰম পৰা 5 কেজি ওপৰত 5 কিলো হৈ যাব একদম পুৰা মৰম পৰা নিচিনা আছে। ধৰি হৈ গ'ল আৰু নাই। माछ खाएगा, मछली यहाँ से पकड़ के लेके आया इसको। মাছ ধৰি হৈ গ'ল আমাৰ। আৰু মানে কি এতিয়া আৰু দেখিছে ন অৱস্থা বেয়া। এয়া দেখিছে ন অৱস্থা একদম কাঢ়ি লৈ গৈছে, খজুতি হৈ গৈছে পুৰা। আৰু ভিডিঅ'টো চাই থাকো। ভিডিঅ' চাব নালাগে আৰু ইমানতে সামৰিলোঁ। ঠিক আছে, বাই বাই, জয় অসম।